মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ ইতিহাস খণ্ডৰ পাঠ বংগ বিভাজন আৰু স্বদেশী আন্দোলনৰ আন এটা গুৰুত্বপূৰ্ণ বিষয়। আজি আমাৰ বিষয়টো হৈছে স্বদেশী আন্দোলন বা বংগ ভংগ বিৰোধী আন্দোলন। স্বদেশী আন্দোলন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অংশ। ব্ৰিটিছ শাসনৰ বিৰুদ্ধে বংগ ভংগ বিৰোধী আন্দোলন বা স্বদেশী আন্দোলন আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। ইয়াৰ আগত কি হৈছিল আমি সকলোৱে জানো, 1857 চনত চিপাহী বিদ্ৰোহ হৈছিল। কিন্তু চিপাহী বিদ্ৰোহ অকল চিপাহীখিনিৰ মাজতহে জড়িত আছিল, সকলো স্তৰৰ লোক ইয়াত অংশগ্ৰহণ কৰা নাছিল। কিন্তু স্বদেশী আন্দোলনত সকলো স্তৰৰ লোকে অংশগ্ৰহণ কৰিছিল আৰু ই সৰ্বভাৰতীয় পৰ্যায়ত হোৱা এটা আন্দোলন আছিল আৰু সেইকাৰণে ইয়াক সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম বুলি কোৱা হয়। এই আন্দোলনৰ প্ৰধান উদ্দেশ্য আছিল অৰ্থনৈতিকভাৱে ব্ৰিটিছসকলক ক্ষতি সাধন কৰা, ভাৰতৰ পৰা ব্ৰিটিছসকলক অপসাৰণ কৰা আৰু ভাৰতৰ অৰ্থনৈতিক অৱস্থাৰ উন্নতি সাধন কৰা। আৰু এই আন্দোলনৰ ৰণকৌশল আছিল বিদেশী সামগ্ৰী বৰ্জন আৰু স্বদেশী সামগ্ৰীৰ ব্যৱহাৰ। এতিয়া আহোঁ আমি স্বদেশী আন্দোলনৰ বিষয়ে বিতংকৈ। স্বদেশী আন্দোলন আৰম্ভ হৈছিল 1905 চনত আৰু ইয়াৰ কাৰণটো আছিল কি? বংগ বিভাজন। অৰ্থাৎ লৰ্ড কাৰ্জনে বংগবাসীৰ ইচ্ছাৰ বিৰুদ্ধে বংগ বিভাজনৰ পৰিকল্পনা হাতত লোৱা কাৰ্যই বংগদেশত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। সেই সময়ত বংগদেশৰ নেতাসকল সুৰেন্দ্ৰনাথ বেনাৰ্জী, বিপিন চন্দ্ৰ পাল, অৰবিন্দ ঘোষ, ৰবীন্দ্ৰনাথ ঠাকুৰ, ৰাসবিহাৰী বসু আদি বঙালী জাতীয়তাবাদী নেতাসকল বংগ বিভাজনৰ কুটিল চক্ৰান্ত বুজি পাই জাঙুৰ খাই উঠিছিল আৰু তেওঁলোকে জনতাৰ মাজত এই চক্ৰান্ত প্ৰচাৰ কৰি বংগ বিভাজনৰ বিৰুদ্ধে জনজাগৰণ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। তেওঁলোকে বিভিন্ন সভা সমিতি পাতিছিল, বিভিন্ন লিখনিৰে জনতাৰ মাজত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰচাৰ চলাইছিল। ক্ৰমান্বয়ে সমগ্ৰ বংগদেশত বংগ বিভাজনৰ বিৰুদ্ধে প্ৰবল জাতীয় আন্দোলনৰ সূচনা হৈছিল। 1903 খ্ৰীষ্টাব্দৰ 6 ডিচেম্বৰ তাৰিখে বংগ দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ উত্থাপিত হোৱাৰ পৰা 1905 খ্ৰীষ্টাব্দৰ 19 জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনা চৰকাৰীভাৱে প্ৰকাশ কৰালৈকে সমগ্ৰ বংগদেশত বিভিন্ন প্ৰতিবাদী সভাৰ যোগেদি প্ৰবল জনসংগ্ৰামৰ জোৱাৰ উঠিছিল আৰু জাতি বৰ্ণ নিৰ্বিশেষে এই আন্দোলনত জঁপিয়াই পৰিছিল। ছাত্ৰ ছাত্ৰীসকল, এই আন্দোলনৰ মূল উদ্দেশ্য আছিল ভাৰতত ব্ৰিটিছ বাণিজ্যৰ ক্ষতি কৰা আৰু এই আন্দোলনত বিদেশী বস্তু বৰ্জন কৰি স্বদেশী বস্তুৰ ব্যৱহাৰ আৰু জাতীয় শিক্ষা প্ৰচলনৰ সিদ্ধান্ত লোৱা হৈছিল। সেয়েহে এই আন্দোলনক স্বদেশী আন্দোলন বুলি কোৱা হৈছিল। অৰ্থাৎ আমি সকলো বস্তু স্বদেশী অৰ্থাৎ নিজৰ বস্তু ব্যৱহাৰ কৰিম। ছাত্ৰ ছাত্ৰীসকল, প্ৰস্তাৱিত বংগদেশ বিভাজনৰ বিৰুদ্ধাচৰণ কৰাৰ উদ্দেশ্যে প্ৰথমখন সভা অনুষ্ঠিত হৈছিল 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত। এই সভাত সুৰেন্দ্ৰনাথ বেনাৰ্জী, মতিলাল ঘোষ, দ্বিজেন্দ্ৰলাল মিত্ৰ প্ৰমুখ্য নেতাসকলে জন্মভূমিক খণ্ড বিখণ্ড কৰিব বিচৰা ইংৰাজৰ কুটিল চক্ৰান্তৰ বিৰুদ্ধে সজাগ হ'বলৈ সকলোকে আহ্বান জনাইছিল। তোমালোকে মনত ৰাখিবা, প্ৰথম সভাখন ক'ত হৈছিল? 1905 খ্ৰীষ্টাব্দৰ 14 জুলাইত খুলনাত। তাৰপিছত দ্বিতীয়খন বিশাল সভা অনুষ্ঠিত হৈছিল 1905 খ্ৰীষ্টাব্দৰ 20 জুলাই তাৰিখে দিনাজপুৰত আৰু এই সভাখনত পৌৰাহিত্য কৰিছিল দিনাজপুৰৰ মহাৰাজে আৰু এই সভাতেই বিদেশী বস্তু বৰ্জন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। ছাত্ৰ ছাত্ৰীসকল, এই আন্দোলনত প্ৰথমবাৰৰ বাবে মহিলা আৰু ছাত্ৰ ছাত্ৰী সমাজেও অংশগ্ৰহণ কৰিছিল। ৰিপন কলেজৰ ছাত্ৰসকলে পোনপ্ৰথমে এই আন্দোলনত ভাগ লৈছিল। ছাত্ৰসকলে কেন্দ্ৰীয় সংগ্ৰাম সমিতি গঠন কৰি বংগ বিভাজনৰ বিৰুদ্ধে আন্দোলন কৰাৰ সংকল্প লৈছিল। 1905 খ্ৰীষ্টাব্দৰ 7 আগষ্ট তাৰিখে মহাৰাজা মনীন্দ্ৰ চন্দ্ৰৰ অধ্যক্ষতাত কলিকতাৰ কাছিম বজাৰৰ টাউন হলত এখন বিশাল জনসভা অনুষ্ঠিত হৈছিল আৰু এই সভাতে বিদেশী পণ্য বৰ্জনৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আৰু এটা কথা মনত ৰাখিবা, সুৰেন্দ্ৰনাথ বেনাৰ্জীৰ নেতৃত্বতে ছাত্ৰ সংসদ গঠন হৈছিল। তাৰপিছত 1905 খ্ৰীষ্টাব্দৰ 23 ছেপ্টেম্বৰ তাৰিখে কলিকতাৰ ৰাজা বজাৰত আন এখন বংগ ভংগ বিৰোধী সভা
অনুষ্ঠিত হৈছিল আৰু এই সভাখনত পৌৰাহিত্য কৰিছিল আব্দুল ৰছুলে। আৰু সাম্প্ৰদায়িক একতাৰ চিনস্বৰূপে সেইদিনা কলিকতাৰ বিশাল পদযাত্ৰাত জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ভাগ লৈছিল। আৰু আন্দোলন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত এই সভাখনে কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, বংগ ভংগ বা বংগ বিভাজন কাৰ্যকৰী যিদিনা হৈছিল অৰ্থাৎ 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰ, সেই দিনটো বংগবাসীয়ে জাতীয় শোক দিৱস হিচাপে পালন কৰিছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ আহ্বান ক্ৰমে কলিকতাৰ জনতাই সেইদিনা ৰাখী বন্ধন পালন কৰিছিল। জিলাই জিলাই প্ৰতিবাদী সভা অনুষ্ঠিত কৰি সেইদিনাৰ পৰা স্বদেশী বস্তু ব্যৱহাৰৰ প্ৰস্তাৱ আখৰে আখৰে পালন কৰাৰ সিদ্ধান্ত লৈছিল। আৰু আবেলি সমগ্ৰ কলিকতাত বংগভংগৰ বিৰুদ্ধে হৰতাল পালন কৰা হৈছিল। সকলো অনুষ্ঠান প্ৰতিষ্ঠান দোকান পোহাৰ আদি সেইদিনা বন্ধ হৈছিল। আনন্দ মোহন বসুৱে সেইদিনা ফেডাৰেল হলৰ আধাৰশিলা স্থাপন কৰিছিল। ছাত্ৰ ছাত্ৰীসকল, আৰম্ভণিতে স্বদেশী আন্দোলন বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ মাজতেই সীমাবদ্ধ আছিল। কিন্তু আন্দোলনৰ পৰিধি বহল হৈ অহাৰ লগে লগে বৰ্জনৰ পৰিসৰ ব্যাপকতৰ হৈ পৰিছিল। অকল বিদেশী বস্তুৰ মাজতে সীমাবদ্ধ হৈ নাথাকি ব্ৰিটিছ প্ৰশাসন, চৰকাৰী শিক্ষানুষ্ঠান, বিচাৰালয় ইত্যাদিও বৰ্জন কৰিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ ফলত জাতীয় শিল্প উদ্যোগ, জাতীয় শিক্ষানুষ্ঠান আদি গঢ় লৈ উঠিছিল। এই আন্দোলনৰ কেন্দ্ৰভূমি যদিও অবিভক্ত বংগদেশ আছিল, কিন্তু কম সময়ৰ ভিতৰতে ই সৰ্বভাৰতীয় ৰূপ পৰিগ্ৰহণ কৰিছিল। দক্ষিণ ভাৰত, মহাৰাষ্ট্ৰ, উত্তৰ পূব ভাৰতৰ জনগণেও এই আন্দোলন সমৰ্থন কৰাত স্বদেশী আন্দোলন সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হৈছিল। এই আন্দোলনক এটা সফল আৰু সৰ্বাত্মক আন্দোলন হিচাপে গণ্য কৰা হয়। যদিও এই 7 বছৰীয়া আন্দোলন এটা ৰাজনৈতিক আন্দোলন আছিল, কিন্তু ই ভাৰতৰ সাহিত্য, সমাজ, শিক্ষা, অৰ্থনীতি আদি সকলো দিশতে প্ৰভাৱ পেলাইছিল। আৰু ইয়াৰ পিছৰ ভিডিঅ'টোত মই তোমালোকক স্বদেশী আন্দোলনৰ ফলাফলৰ বিষয়ে আলোচনা কৰিম। আজিলৈ আমাৰ আলোচনা ইমানতে সামৰিছোঁ। তোমালোকক কেইটামান গৃহ কাৰ্য দিছোঁ, প্ৰশ্নকেইটা কৰিবা। ধন্যবাদ।